কাম যোৱা বেলুন আৰু মামা স্কুটি একে বজাৰত গেছলো ঢুকলি স্কুটি হান লৈ আধা ৰাস্তাতে তেল নহা হৈ থাকিল নহয় মামা স্কুটি হান দিছি দিকে তেল ভৰা পইচাটো দিব পাৰি লয় তো লাগাকে হাইজা এ চাচোন চা তেতৰাহিনী তো স্কুটি চলাই আছে এ বতৰৰ পুতেক জিকা বেছি দাম নখাবি ই গটা হচন ধৰ হৈ জিকা আও এখন ঢুকলি স্কুটি হয় নেকি যা ঢুকলি ঘৰত থৈ আগে যা দিয়া তেল খাই গৈছি বুলি কবি মই যাম দে যা যা লৈ যা মাইথাৰ ঘৰত বিহুৱান দিবাৰ কাৰণে গেছলো লাৰু পিঠাটো দি পঠলাকে লগতে ভাইৰাপিটোকো দি পঠলা এই কো হইলাকো চামলিছলো আগতে ইটা ইকো চামলিবা লাগা হয় হইলাবাকো তুমি চামখানৰে নাকি হইলাবাটো ডাঙৰ এ হইলাবা ডাঙৰ হলে কি হ'ব অক্ষতৰ মুৰা হেতু বলা ইটা যাও ঘৰো আজি ঘৰত তখন গজা ক্লাছ হয়ো তই কি হইলাবে কি অক্ষতে পিয়া কত মছি আজি তুমি কি লেটা ঘৰ মই লেটা ঘৰত থাকবা নহয় ওই হইলা নাই এই তুতুৰিটো ঘৰ কবাই গৈছি লুংলুংকে মৰবা কাৰণে তুমি যাই কিনে মইনা বহাচোন ঘৰ কি অক্ষতা পিয়ে ঘৰত নাথকে কাম ধান্দা একো নাই ৰাতিপুৱাৰ পৰা উঠি কিনে ঘূৰিয়া মৰে আপা আৰু ঘূৰা দৰ্জা আছে গোটেই মেলি থৈ গেছিয়ে এনে অক্ষতা পি থাকে না কিবা চুত্তৰ কৰি কিনে নীলা হয় পাপা ঐ কি ধুৰন্ধৰা পিয়ে তুই দৰ্জা সজা খোলা দেখি মা আহিল নাকি অ মা আইলি বিহু খাই অ মা আইলি নেকি বিহু খাই কতেকে লুংলুংকে ঘূৰি মৰাই আৰু ঘূৰা দৰ্জা সজা খুলি কিনে জানা তই অ মা কি মই অলপ বাজাৰত গৈছিলো যাওঁতে ঢুকলি স্কুটি খান লৈ গৈছিলো অ আধা ৰাস্তাতে তেল শেষ হৈ থাকিল মামা স্কুটি খান দিছি দিকে কিন্তু ও তেল ভৰাবা পইচা নেদি তাইক মামাই গতে তেল ভৰাবা পইচা দিবা লাগে ঢকলি পঢ়ি কিনে স্কুটি খান বেছি তইতো 5 সংখ্যাটো আজিলৈকে লেখা নিছিলে আৰু ঘৰটোৰে ইনকে গলি ঘৰত দৰে অলপ চাফা কৰবা নৰা মই চাফা কৰবা ওছিলো তাৰপিছত কি হৈছি আইছো গেলো বজাৰত সেইকাৰণে আৰু অলপ অ মা কো নৰবি অ মা কি ভন্টিকো লৈছা মামে দি পঠাইছি লাৰু পিঠাৰ লগত একেলগে ইকো দি পঠাইছি হয় নেকি কেইদিন থাকবো লাৰু পিঠা জিতালৈকে শেষ নহয় তিতালৈকে ইয়া থাকবা বোলে শেষৰ পিছদিনা বোলে তাই যাব অ মা কি লাৰু পিঠা আমাক খাবা হেৰেছি না এক খাবাই দেছি এই গম নাপাওঁ জীয়াককে খাবা পঠাইছি পাই ঘৰখিনি বাছ কৰি থৈছে আকৌ ভাগৰখিনি খাবা দে এই ইটা খেলা বাদ দি আজি হাত বিহু যে গম পা না তই গম পা না এনে জানো হাত বিহু বুলি হাত বিহু থাকে দিছে ভাত খাবা লাগে যা ইটা এই লগত যেগিনা হাত বটলি আননি এই লগত যাবা লাগব আকৌ যাবা নৰো নেকি সৰু পিতে মোৰ লগত ঘৰত কি কৰিছে আকৌ মই এটা কাম কৰি থাকিম তোৰ লগত অলপ যা পুৰা আনি শাক বটলি আনি তোৰ সহায় কৰি দিব ই অ মা কি সেউজীয়া বস্তু আনিব লাগব না সেউজীয়া পাত যি পা লইবি হ'ব দে খাকি যা বলা ঐ এখন ঢকলি স্কুটি হয় না তই কি কৰি আছা হল কি হল তাতে তাইৰ পৰা অলপ দূৰত থাকবি নাথাকিলে দেখাম নেকি কি কৰো কি কৰিবি ক কি কৰিবি গম দিছা নেকি দিছো কি কৰিবি ওয়েনকে নাপাৰিবা অৰণ্য এৰে খুৰী মাতো এই বাগানৰ মালিকটো বহুত ডেঞ্জাৰেছ আমাক পিঠি খালবো গম পালি চিংবা হাবি বাগান খান বহুত সৰু মই খুৰকি বাই নৰিম এটা কাম কৰ তুমি খুৰকি শাক চিঙ হ'ব না অৰণ্য শুনা মই খুৰী মাক চাই থাকো দা তুমি পটাপট চিঙা অৰণ্য আজিয়ে নহওক চিঙা হৈছে নে নাই দেওলে আহা কি কৰে এটা পইচা তাকে না না চিংগল দি এখানে চিংগল দে সব পইচা তাকে অৰণ্য বাবাৰ মোক কি অৰণ্য মাতি থাকা অনন্য নেন্না আমি 5 বিধ শাক পালো আৰু 2 বিধ লাগে বিচৰিয়া বনাইছোন আৰু কি বিচৰু বোলা বিচৰু বোলা চেষ্টা কৰিলে পায় বোলা এই ইফালে যাও বোলা অৰণ্য ইফালে
আছে এইটো চিনা বতে এইবাৰ কমা মই অৰণ্য নহয় অনন্য যিয়ে নহওক দে চিঙা চিঙা জল্দি জল্দি চিঙা নহ'লে মায়ে যে ভাতেই নেদব এই ল গেল ডাঙ আহি পালো বেয়া বাপা আহি পেলাই দেৰি হ'ল লুকুৱে মা ইমান গৰম দিছি শাক বিচৰোতে দেৰি হৈ গেল শাক আনছা না আনছো হ বাপা এলাখান কি আনছা ভটৰাৰ পাত চৰাতৰ পাত অমিতাৰ পাত ভটৰাৰ পাত এলাখান নাখাও নেকি তই কি মাথাটো দেখি মৰবা আনছা নাকি নাখাই এলাখান বুনাই না পাতে নাজনা নেকি কি পাত আনবা লাগে তই সৰু পিটোক যে লগ দিবা আহিছা তই ঘূৰা আহিছা তই নাজনা কি খাই কি নাখাই কিমান বছৰে শাক খাই ডাঙৰ দিছা মাই কি শাক তোলা দেখা নাপা নেকি নাপাও এলাখান দে শাক আনবা আহিছি মৰবি খাই কিনে মৰবি দে মৰবা ইচ্ছা আছে বনাই দিওঁ দে কি কৰবা লাগে মই ইতা পালেং শাক লাই শাক হেলা শাক বটিয়ান এলাখান কি তই আৰু বাৰীখনত তই আমাৰ শাক দেখা নাই তই এলাখানে দেখা পাইছা জাবৰা মাখান উঠাই লৈছা তই কৈছিলি দেখোন সেউজীয়া পাত লৈ আহিবা মই আনছো সেউজীয়া এইগিলাখান চব সেউজীয়া না হয়না জগত খানা দিলে সেউজীয়া পাত থাকিলে তই সেউজীয়া আনলি নাকি আৰু আনছা দেচোন তই এনে পাগলা তই কি বাহৰ পাতো চিনি নাপা বাহৰ পাত কোনদিনা বাহৰ পাত কেইটা তই একেলগে উঠাই লৈ আহিছি হ'ব দে তই আনি তয়ে বনা আমি যাওঁ